দুলদুল আছাম অসমীয়া ইউটিউব চেনেললৈ স্বাগতম। যদি ভাল পাই সাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ বন্ধুসকল, দুলদুল আছাম চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি সোলাৰ ইক্লিপ্স হয়। আজি সূৰ্যগ্ৰহণ হ'ব আৰু সূৰ্যগ্ৰহণ 2020 চনৰ এইটো প্ৰথমটো সূৰ্যগ্ৰহণ হয় বন্ধুসকল। আৰু এইটো সূৰ্যগ্ৰহণ বন্ধুসকল ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব আৰু আবেলি 3 বজালৈকে এইটো সূৰ্যগ্ৰহণ চলি থাকিব আৰু আবেলি 3 বজালৈকে শেষ হৈ যাব। আজি যিটো সূৰ্যগ্ৰহণ এইটো ৰিং অফ ফায়াৰ বুলি কয়। আজি যিটো সূৰ্যগ্ৰহণ হ'ব, চন্দ্ৰই যেতিয়া সূৰ্যটোক ঢাকিব তেতিয়া চন্দ্ৰৰ সাইডত মানে সূৰ্যৰ কিৰণবিলাক জিলিকি থাকিব। সেইকাৰণে এইটো ৰিং অফ ফায়াৰ বুলি কয়। আৰু এটা মন কৰিবলগীয়া কথা যে আজিৰ দিনটোৱে নৰ্থ পল সাইডত মানে 21 জুন তাৰিখে আজিৰ দিনটোৱে বছৰটোত যিমান কেইটা দিন আছে সেইটোতকে আজিৰ দিনটোৱে গোটেইটো দিনতকে বহুত লম্বা দিন বুলি আজিৰ দিনটো কোৱা হয় আৰু যোগ দিৱস বুলি কোৱা হয় আজিৰ দিনটো। আজিৰ দিনটো ক'ত কেইটা বজাত সূৰ্যগ্ৰহণ দেখা পাব ক'বলৈ গ'লে আজিৰ সূৰ্যগ্ৰহণটো গোটেই পৃথিৱীতে দেখা পাব। এছিয়াই হওক, অষ্ট্ৰেলিয়াই হওক, চাইনাতে হওক, সকলো ঠাইতে আজিৰ সূৰ্যগ্ৰহণটো দেখা পোৱা যাব। আৰু আমাৰ ভাৰতবৰ্ষত আজি ৰাতিপুৱা 10টাৰ পৰা সূৰ্যগ্ৰহণটো আৰম্ভ হ'ব। চন্দ্ৰই প্ৰথমতে সূৰ্যৰ ওপৰৰ ভাগৰ পৰা তললৈ নামি আহিব, মানে সূৰ্যৰ ওপৰ ভাগত মানে ঢাকিব প্ৰথমতে। আৰু দুপৰীয়া 11:30-12 বজাত সেইটো গোটেইখিনি মানে ঢাকি পেলাব। তাৰপিছত গোটেইখিনি ঢাকি পেলালেও সাইডটোত আপোনাৰ ৰিং অফ ফায়াৰ মানে আঙুঠি নিচিনা হৈ থাকিব। আৰু 1:30 বজাৰ লগে লগে চন্দ্ৰই সূৰ্যৰ পৰা ওলোৱা আৰম্ভ কৰিব। আৰু এইটো সূৰ্যগ্ৰহণ প্ৰথমতে ভাৰতবৰ্ষত গুজৰাটত দেখা পোৱা যাব। 9:58 এইটো প্ৰথমতে দেখা পোৱা হ'ব গুজৰাটৰ ভুজ নামৰ ঠাইত। আৰু আমাৰ অসমৰ ডিব্ৰুগড় চহৰত 2:30 বজাৰ লগে লগে এই সূৰ্যগ্ৰহণটো শেষ হৈ যাব। আৰু বন্ধুসকল, এই সূৰ্যগ্ৰহণৰ পিছত 28 মাহলৈকে কোনো সূৰ্যগ্ৰহণ আপোনালোকে দেখা নাপাব ভাৰতবৰ্ষত। নেক্সট আপোনালোকে যেতিয়া সূৰ্যগ্ৰহণ দেখা পাব সেইটো তাৰিখ হ'ব 25 অক্টোবৰ 2022 চন। আৰু এইটো বছৰতে আৰু এটা সূৰ্যগ্ৰহণ হ'ব যিটো ডিচেম্বৰ মাহত হ'ব, কিন্তু এইটো ভাৰতবৰ্ষত দেখা পোৱা নাযাব। বাহিৰৰ যিবিলাক দেশ আছে সেইবিলাক দেশত দেখা পোৱা যাব, আফ্ৰিকা বা অষ্ট্ৰেলিয়া ইফালে সাইডত দেখা পোৱা যাব, কিন্তু আমাৰ ভাৰতবৰ্ষত দেখা পোৱা নাযাব এই ডিচেম্বৰৰ যিটো 2020 চনৰ সূৰ্যগ্ৰহণ আছে। আৰু এইটো সূৰ্যগ্ৰহণ যদি আজিৰ সূৰ্যগ্ৰহণ যদি আপোনালোকে দেখিব খোজে তেনেহ'লে আপোনালোকে মোবাইল দি চাব পাৰে যদি দেখা পায়, আৰু নহ'লে স্পেচিয়েল গগলছ আছে কিবা আছে সেইবিলাক দি দেখিব পাৰে। কিন্তু খালী চকুৰে দেখিব চেষ্টা নকৰিব, কিয়নো এইটো ৰেটিনাত প্ৰভাৱ পৰিব আৰু চকু বেয়া হোৱাৰ মানে বহুত চান্স থাকে। চ' আপোনালোকে দূৰতো থাকক, মানে খালী চকুৰে চাবলৈ নাচাব। আপোনালোকে পাৰিলে মোবাইল দি চাব, নহ'লে টিভিটো দেখুৱাই থাকিব, লাইভ টেলিকাষ্ট সেইবিলাকত চাই থাকিব। এইটো সূৰ্যগ্ৰহণ বন্ধুসকল চব চলাৰ চিষ্টেমৰ খেল হয়। মানে কেতিয়াবা এনেকুৱা হয় যে সূৰ্য, চন্দ্ৰ, পৃথিৱী চব একেলগে মানে একেটা কিবাতে কক্ষতে পৰি যায়। সেইকাৰণে কেতিয়াবা সূৰ্যগ্ৰহণ কেতিয়াবা চন্দ্ৰগ্ৰহণ বুলি বেলেগ বেলেগ নামেৰে মানে সেইটো হৈ থাকে। চ' ইয়াত কোনো ভয় খাবলগীয়া কথা নাই। অন্ধবিশ্বাসবোৰ আপোনালোকে আঁতৰি চলিব, কিয়নো আগৰ মানুহবিলাক বা আমাৰ যিটো ককা দেউতা হয় সিহঁতে কয় বহুত ধৰণৰ কথা, কিন্তু মানি চলিবও লাগে, উপায় নাই। কিন্তু ইমানো অন্ধবিশ্বাসত থাকিব নালাগে। যি হওক আপোনালোকে অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকক। আৰু আপোনালোকে যদি চাব খোজে তেনেহ'লে চাব, টিভিত চাব, আৰু মোবাইলতো চাব পাৰিলে চাব। আৰু স্পেচিয়েল গগলছ আছে যদিতো কথাই নাই, আপোনালোকে চাব পাৰিব। চ' আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত শ্বেয়াৰ কৰি জনাব। আৰু যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানে। জয় আই অসম।